ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত মুকলি কৰিলে 5খনকৈ নতুন ৰক্তদান বাহন। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে এই 5খনকৈ নতুন মোবাইল ব্লাড ডোনেশ্যন ভেন কেইখন। ৰাজ্যৰ ভিন্ন প্ৰান্তত 5খন মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হ'ব এই নতুন ৰক্তদান বাহন কেইখন। গুৱাহাটী মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজ, শিৱসাগৰ চিভিল হস্পিটেল, মঙ্গলদৈ চিভিল হস্পিটেল আৰু কাছাৰৰ S.M Dev অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ব ৰক্তদান বাহন কেইখন। বৰ্তমান আমাৰ 11খন যি ভেন আছে তাৰ জৰিয়তে আমি 10,886 ইউনিট ব্লাড আমি সংগ্ৰহ কৰিছোঁ। মই ভাবোঁ যে আজিৰ 5খন ভেন যোগ হোৱাৰ লগে লগে আৰু এই সংখ্যা বাঢ়িব। এই বছৰত আমি আৰু 5খন এনেধৰণৰ ভান বা এনেধৰণৰ ৰক্তদান, ভ্ৰাম্যমান ৰক্তদান কৰিব পৰাত আমি ব্লাড ডনেশ্যন ভেন ক্ৰয় কৰিম আৰু আমি 23, 24, 25ত ভিতৰতে সকলো জিলা চিকিৎসালয় আৰু মেডিকেল কলেজত এনে ভেন আমি উপলব্ধ কৰিম। পুনৰ এবাৰ মই আসাম ষ্টেট ট্ৰেন্সফিউজন কাউন্সিল, অসম ৰাজ্যিক ৰক্ত সংৰক্ষণ পৰিষদ NHM আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগক ধন্যবাদ জনাইছোঁ। বহুত বহুত ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট IVBharat Asom।